এইখন পৃথিৱীত যে একো বস্তুৱে পাৰ্মানেণ্ট নহয় প্ৰতিটো বস্তুৱে আজি আছে কালি নাই দুখ সুখ ভাল দিন বেয়া দিন এইবোৰ সব দুদিনীয়া গতিকে আমি ষ্ট্ৰেছ লৈ একো লাভ নাই হ'ব সেয়াই যি ভগৱানে বিচাৰে যিবোৰ বস্তু অলৰেডি ডিসাইড হৈয়ে আছে সেয়া জানো ভাবি কিবা লাভ আছে আজি মোৰ স্কুলৰ প্ৰথমটো দিন সেইকাৰণে সোনকালে উঠি কাম বনখিনি কৰি মই মোৰ টিফিন পেক কৰিলোঁ মানে খাইও গৈছোঁ বাৰু আৰু যিহেতু মই নাজানো স্কুলৰ টাইমিং কেইটালৈকে ক্লাছ হ'ব নহ'ব সেইটো কাৰণে দুখন এনেকৈ এক্সট্ৰাকৈ ৰুটি লৈ গ'লোঁ খালোঁ আৰু লৈও গ'লোঁ আৰু আহি ৰুটিনখন চেক কৰিলোঁ তাৰপিছত ক্লাছলৈ গ'লোঁ ভালে লাগিল গোটেই অকমানিকা পোৱালি সিহঁতৰ লগততো যিমানে নহওক ভালে লাগে আৰু চিঞৰ বাখৰৰ মাজেৰে মই দিনটো পাৰ কৰি স্কুলত আহিলোঁ আহি ভাত পানী খাই মই আকৌ কুকিং ক্লাছলৈ গ'লোঁ আৰু আজি আমাৰ কুকিং ক্লাছত শিকালে চিকেন পকোৰা বহুত দিনৰ পৰা ভাবি আছিলোঁ মোক যদি এইটো কোনোবাই শিকোৱা হয় তো আজি শিকিলোঁ ভাল লাগিল আৰু খাব নোৱাৰিলোঁ কাৰণ আজি মোৰ সোমবাৰ